আমি এবাৰ আমন্ত্ৰণ জনাইছোঁ সুদূৰ গুৱাহাটীৰ পৰা আহি আমাৰ মাজত কবিতা পাঠ কৰাৰ কাৰণে ৰৈ আছে। আমি অতি আদৰেৰে আমন্ত্ৰণ জনাইছোঁ তৈবুৰ ৰহমান খানক। কিয়ামত হ'ব, হুৰুষ্ট মুখ আৱৰি জ্বলাব। কিয়ামতৰ আগত কিয়ামত হ'ব, হুৰুষ্ট মুখ আৱৰি জ্বলাব। সিদিনা মোৰ সন্মুখত ধৰিত্ৰী ফানা হ'ব। মোৰ বুকুত খঞ্জৰ চলিব, মোৰ জানাজাত ভূমিকম্প হ'ব। মোৰ বুকুত খঞ্জৰ চলিব, মোৰ জানাজাত ভূমিকম্প হ'ব। আৰু সিদিনা তাইৰ হাত জেতুকাৰে সাজিব। আৰু সিদিনা তাইৰ হাত জেতুকাৰে সাজিব। সাগৰত ঢৌ আগুন হৈ উঠিব, সাগৰত ঢৌ আগুন হৈ উঠিব। মোৰ আত্মা সিদিনা শৰীৰৰ পৰা বিচ্ছিন্ন হ'ব। মোৰ আত্মা সিদিনা শৰীৰৰ পৰা বিচ্ছিন্ন হ'ব। সাগৰত ঢৌ আগুন হৈ উঠিব। আৰু এই প্ৰেম কবিতা তোমাৰ পৃথিৱীৰ চিৰবৈৰী নহয়, কেনেকৈ নাথাকিব? আৰু এই প্ৰেম কবিতা তোমাৰ পৃথিৱীৰ চিৰবৈৰী নহয়, কেনেকৈ নাথাকিব? ধন্যবাদ। ধন্যবাদ মাননীয় খান। আমি এইবাৰ মঞ্চত আমন্ত্ৰণ জনাম আমাৰ আটাইৰে অতি মৰমৰ গোৱালপাৰা সাহিত্য সভা